অ শুনাহৰ বজন কৰো নিবেদন এই ৰাম বৈকুণ্ঠ পয়ান কথা শ্ৰৱণ কীৰ্তন কৰি নৰগন ও লভিও পুণ্য কথা এই ৰাম লভিও পুণ্য হে ৰাম ৰাম মই যাওঁ বৈকুণ্ঠলৈ ও তুমি না কান্দিবা তুমি না কান্দিবা এ বিচাৰিলে তুমি মোক হৃদয় অতে পাবা মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা তুমি না কান্দিবা বিচাৰিলে তুমি মোক সকলে চাপৰ বজাওক ভাল লাগিব হে ৰাম ৰাম পিতবস্তে মুখ মচি প্ৰভু নাৰায়ণ স্নেহে ধৰি উদ্ধৱ বুলিলা বচন মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা হে ৰাম ৰাম তুমি না কান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা এ ৰাম ৰাম মই গলে লোকতমি লিব বিমংগল ও দ্বাৰকান গৰহাগৰত যাই ভূতল ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা তুমি না কান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা ঐ ৰাম হৃদয়তে পাবা মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা এই প্ৰভু সমস্ত আই মাতৃ সমস্ত আপোনাসকলে জানে জন্ম হ'লে সংসাৰখনত মৃত্যু হ'ব লাগে আৰু সৃষ্টি হ'লে সংসাৰত
ধ্বংস হ'ব লাগে। এয়া হ'ল প্ৰকৃতিৰ নিয়ম। আমি পৃথিৱীলৈ আহিলোঁ জন্ম গ্ৰহণ কৰাৰ মাধ্যমেৰে, আৰু পৃথিৱীৰ পৰা এদিন আমি প্ৰস্থান কৰিম, মৃত্যু গ্ৰহণ কৰিব লাগিব। আমি য'তেই লুকাই নাথাকোঁ লাগিলে মৃত্যু গ্ৰহণ কৰিব লাগিব। মৃত্যুৱে আমাক নিৰ্দিষ্ট সময়ত বিচাৰি যাব, আৰু মৃত্যু গ্ৰহণ কৰি পৃথিৱীৰ পৰা আমি প্ৰস্থান কৰিব লাগিব। এয়া হ'ল প্ৰকৃতিৰ স্বাভাৱিক নিয়ম। আৰু এই নিয়মকে মান্যতা প্ৰদান কৰি আপোনাসকলে জানে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ গ্ৰহণ কৰিব। কৃষ্ণৰ লগত একাত্ম হৈ থকা, আত্মিক সম্বন্ধ থকা পৰম বান্ধৱ উদ্ধৱে ভাবিছে, প্ৰভু যদি বৈকুণ্ঠলৈ গুচি যায় মই কাৰ লগত থাকিম? হয়, আমাৰ পিতৃ হেৰাওঁতেও আমি বুকুত ঢকিয়াই ঢকিয়াই কান্দিছোঁ। আমাৰ আত্মীয় স্বজন এজন হেৰাই গ'লে আমি বুকু ঢকিয়াই ঢকিয়াই কান্দোঁ তেওঁ গুণ বখানি, কাৰণ তেখেতৰ শূন্যতাই আমাৰ হৃদয়খন মৰ্মাহত কৰি তোলে। আপোনাসকলে জানে উদ্ধৱে ভাবিছে, প্ৰভু তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা মই কাৰ লগত থাকিম? মই পিতৃহীনা হ'ম, মই স্বামীহীনা তিৰোতাৰ দৰে হ'ম, মই গুৰুহীনা শিষ্যৰ দৰে হ'ম, মই পৃথিৱীখনত অকলশৰীয়া হৈ যাম। তুমি বৈকুণ্ঠলৈ যাওঁতে মোকো লৈ যাবা। আপোনাসকলে জানে তেতিয়া ভগৱানে উদ্ধৱক কৈছে যে উদ্ধৱ, মই বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ আহিলোঁ একমাত্ৰ জীৱ কল্যাণৰ কাৰণে, আকৌ পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ গুচি যাম জীৱ কল্যাণ হ'বৰ কাৰণে। তুমি মোৰ শোভাযাত্ৰাৰ বেলা কন্দা কটা নকৰিবা, মোক বৈকুণ্ঠলৈ তুমি যাবলৈ সুবিধা দিয়া। আপোনাসকলে জানে তেতিয়া মহাভক্ত উদ্ধৱে কৈছে, প্ৰভু তুমি মোকো বৈকুণ্ঠলৈ লৈ যোৱা, মোক অকলশৰীয়া নকৰিবা। আপোনাসকলে জানে তেতিয়া ভগৱানে কৈছে যে মই অকলশৰে বৈকুণ্ঠলৈ যাব লাগিব, আৰু মই বৈকুণ্ঠলৈ গ'লে পৃথিৱীত কি হ'ব জানানে? উদ্ধৱে কৈছে, প্ৰভু মই একো নাজানো। আপোনাসকলে জানে শ্ৰীকৃষ্ণৰ চৰণত ধৰি উদ্ধৱে শুকাই কান্দিছে, আৰু শ্ৰীকৃষ্ণৰ চৰণ যুগল উদ্ধৱৰ চকুৰ পানীয়ে তিতি গৈছে, কিন্তু ভগৱানেও নকন্দাকৈ থকা নাই, ভগৱানেও কান্দিছে। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত কোৱা হৈছে, প্ৰীতবস্তে মুখমচি প্ৰভু নাৰায়ণ এ স্নেহে ধৰি উদ্ধৱক বুলিলা বচন। ভগৱন্তে উদ্ধৱক অতি মৰমেৰে আলিংগন কৰি কৈছে যে উদ্ধৱ মই বৈকুণ্ঠলৈ গ'লে কি হ'ব শুনা। তেতিয়া উদ্ধৱক প্ৰভুৱে কৈছে বোলে মই গ'লে লোকতো মিলিবে বিমংগ। যিদিনা মই বৈকুণ্ঠলৈ গুচি যাম মোৰ সন্মুখত যে নৰমণ্ডলী দেখিছা, মানুহবিলাক যে দেখিছা, কি হ'ব জানানে? উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো, অমংগলে দেখা দিব। আৰু মই ক'ত থাকোঁ প্ৰভু? আপুনি দ্বাৰকাত থাকে, দ্বাৰকাৰ কি হ'ব? বোলে মই তাকো নাজানো। দ্বাৰকা নগৰ সাগৰত যাইবুত। হয়, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীত কলিয়ে প্ৰৱেশ কৰিলে, আৰু যেতিয়া কলিয়ে পৃথিৱীত প্ৰৱেশ কৰাৰ লগে লগে কলিয়ে সন্ত্ৰাস সৃষ্টি কৰিলে, মানুহৰ মাজত অপায়মংগল বৃদ্ধি হ'ল। মানুহৰ মাজত অপায়মংগল বৃদ্ধি হ'ল, লাহে লাহে দ্বাৰকা নগৰত সাগৰত ডুব যাবলৈ ধৰিলে। দ্বাৰকাত যি বানপানী হ'ল আৰু আজিও বানপানী নুশুকালে। আপোনাসকলে জানে তেতিয়া ভগৱানে আৰু উদ্ধৱক ভয়ংকৰ তথ্য দিছে। কি দিছে? পৃথিৱীত তুচ্ছ নকলি গুচিবে আচাৰ হ'ব ধৰ্মত প্ৰীতি কলিয়ে প্ৰজাৰ সৰ্বনাশ। শ্ৰীমদ ভাগৱতত কোৱা হৈছে পৃথিৱীত দুৰ্জনকলি গুচিবে আচাৰ। মানুহৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব, শৌচাচাৰ শিষ্টাচাৰ নৈতিক চিন্তাবিলাক মানুহৰ মাজত কমি যাব। পৃথিৱীত দুৰ্জনকলি গুচিবে আচাৰ হ'ব অধৰ্মত প্ৰীতি কলিৰ প্ৰজাৰ। মানুহে অধৰ্মী কৰ্ম কৰি সন্তুষ্টি লাভ কৰিব, মানুহে মানুহক হত্যা হিংসা সন্ত্ৰাস সৃষ্টি কৰি মানুহ সন্তুষ্টি লাভ কৰিব। তেনে যুগ এতিয়া সন্ধিক্ষণ। শ্ৰীমদ ভাগৱতত শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে। তেতিয়া উদ্ধৱে কৈছে প্ৰভু এনেকুৱা এখন অমংগলীয়া সংসাৰত তুমি মোক থৈ নাযাবা, মোকো লৈ যোৱা। আপোনাসকলে জানে তেতিয়া মহাভক্ত উদ্ধৱক ভগৱান কৃষ্ণই কৈছে মই তোমাক কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰিলোহেঁতেন, কিন্তু তোমাক মই নিব নোৱাৰোঁ। কিয় জানানে? তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। ভকতি বিহনে জীৱ যাইবোৰ ৰখাতল, হেন জানি পৃথিৱীত থকা মহা বল। মই যেতিয়া বৈকুণ্ঠলৈ গুচি যাম সত্য শৌচ দয়া ক্ষমা এই চাৰিপদো গুচি যাব, কিন্তু তুমি সত্যত পৃথিৱী ব্ৰতাই ৰাখিবৰ কাৰণে কৃষ্ণ কথা ভকতক দিব লাগিব। তুমি কৃষ্ণ কথা দিবৰ কাৰণে পৃথিৱীত থাকিব লাগিব, নহ'লে হৰি ভক্তি যদি হৃদয়ত নাথাকে জীৱ আপোনা আপুনি ৰখাতললৈ যায়। ভকতি বিহনে জীৱ যাইবোৰ ৰখাতল। শ্ৰীমদ ভাগৱতত কোৱা হৈছে হেন জানি পৃথিৱীত থাকা মহাবল। তুমি ভক্তি তত্ত্ব দিবলৈকে পৃথিৱীত থাকা।
আপোনাসকলে জানে শ্ৰীকৃষ্ণই যেতিয়া উদ্ধৱক ক'লে, উদ্ধৱৰ সংশয় হৈছে, প্ৰভু আপুনি বৈকুণ্ঠলৈ যোৱাৰ লগে লগে দ্বাৰকাখন সাগৰত বিলীন হৈ যাব, মানুহৰ মাজত অমংগলে দেখা দিব, পৃথিৱীয়ে দুৰ্জনকলি গুচিবে আচাৰ হৈব অধৰ্মত প্ৰীতি কলিৰ প্ৰজাৰ, মই কাক কৃষ্ণ কথা দিম? মানুহবিলাক যেতিয়া অধৰ্মী হ'ব, মানুহৰ মাজত যেতিয়া অপায়মংগল সৃষ্টি হ'ব, দ্বাৰকা যেতিয়া নাথাকিব, মই কৃষ্ণ কথা কাক দিম? দান দিবলৈওতো পাত্ৰৰ প্ৰয়োজন হ'ব। আপোনাসকলে জানে, আপোনাসকল মহাসন্ত বৈকুণ্ঠৰ পাৰিষদ বৃন্দাবনৰ আই মাতৃ গোপিনীসকল, আপোনাসকলৰ সংগতে শ্ৰীকৃষ্ণই উদ্ধৱক থাকিবলৈ থান দি থৈ গ'ল। এ ৰাম লাজ হেৰি গুণ গায়া নাচে আনন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে। কলিযুগত গাহস্থ সংসাৰৰ বাসনাকো ত্যাগ কৰি যি কৃষ্ণ কথা চৈতন্য কৰে তেওঁ জগত পবিত্ৰ কৰে বুলি কোৱা হৈছে। এ ৰাম মোক লাগি প্ৰেম আছো ৰিলজাৰ মনে, নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে। এৰাম বান্ধিলে ক আমাৰ পাত প্ৰেম জৰি, উত্তম ভকত জানা কৈলো নিষ্ঠ কৰি। ভগৱানে কৃষ্ণ কথা দিব লাগে বুলি উদ্ধৱক দায়িত্ব দি সিদ্ধান্ত ল'লে বৈকুণ্ঠলৈ যাব। উদ্ধৱৰ খুব দুখ লাগিছে, শোকে মৰ্মাহত হৈ গৈছে। কৃষ্ণৰ বচন শুনি উদ্ধৱে কান্দিলে পৰি, এৰাম ভকতৰ কি হ'ব বিলাই, তুমি নাথাকিলে স্বামী নিগমে মৰিলো আমি, অ কলিৰ পাপে খেদি খেদি খা, অ কলিৰ পাপে খেদি খেদি খা। ভগৱানৰ শৰণত থৈ উদ্ধৱে কাকুতি কাপুণ্য কৰিছে। হে প্ৰভু তুমি আমাক এৰি থৈ নাযাবা, নাযাবা আমাক এৰি মোৰ প্ৰভু দেউ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেউ, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকত সকলে, তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে, তুমি মোৰ প্ৰভু দেউ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেউ, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকত সকলে, তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে, তুমি মোৰ প্ৰভু দেউ, নাযাবা আমাক এৰি। চাপৰি ৰাম কৃষ্ণৰ চৰণে পৰি উদ্ধৱ মহন্ত, কান্ধি কান্ধি অচেতন যমুনা পাৰত, নাযাবা আমাক এৰি মোৰ প্ৰভু দেউ, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকত সকলে, তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে, তুমি মোৰ প্ৰভু দেউ, নাযাবা আমাক এৰি, অ নাযাবা আমাক এৰি। বান্ধৱ কৃষ্ণ উদ্ধৱে ইমান প্ৰাৰ্থনা কৰিলে, প্ৰভু তুমি মোক পৃথিৱীত এৰি থৈ নাযাবা, মোকো লৈ যাবা। কিন্তু ভগৱানে উদ্ধৱৰ প্ৰাৰ্থনা মঞ্জুৰ নকৰিলে, ভগৱান বৈকুণ্ঠলৈ গুচি গ'ল। আপোনালোকে জানে কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে উদ্ধৱৰ কি অৱস্থা হ'ল? পৃথিৱীখনত উদ্ধৱৰ জীয়াই থাকিবলৈ ইচ্ছা নোযোৱা হ'ল। কিন্তু মানুহ মৰিম বুলিতো মৰিব নোৱাৰে, উদ্ধৱৰ মৃত্যু নাই, কেনেকৈ মৰিব উদ্ধৱ? কিন্তু শোকে উদ্ধৱ মৰ্মাহত হ'ল। কৃষ্ণ কলৈনো গ'ল, কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল। হে দ্বাৰকাৰ কি গতি হ'ল, লাহে লাহে দ্বাৰকাখন সাগৰৰ গৰ্ভত লীন যাবলৈ ধৰিছে। উদ্ধৱে ভাবিছে প্ৰভুৱে যিকেইটা কথা কৈছে প্ৰতিটো কথা যেন সত্যাসত্য প্ৰমাণিত হৈছে। কাৰ লগত থাকিব উদ্ধৱ?
তাৰ অলপ দিনৰ আগত যদুবংশ ধ্বংস হৈছে কৃষ্ণ গোসাঁই বৈকুণ্ঠলৈ গুচি গৈছে দ্বাৰকা নগৰখন সাগৰত বিলীন হৈ যাবলৈ ধৰিছে উদ্ধৱৰ কি অৱস্থা হৈছে এই মাটিতে বাগৰি উদ্ধৱে কান্দিছে দেহি ঐ কৃষ্ণই মোক এৰি থৈ গ'ল কৃষ্ণ কলৈনো গ'ল দ্বাৰকাৰ কি গতি হ'ল মাটিতে বাগৰি উদ্ধৱে কান্দিছে দেহি ঐ কৃষ্ণই মোক এৰি থৈ গ'ল এৰি থৈ গ'ল চাপৰি ৰাম ৰাম কৃষ্ণৰ ভৰিৰ খৰম দুখানি কৃষ্ণ কলৈনো গ'ল কৃষ্ণৰ ভৰিৰ খৰম দুখানি দ্বাৰকাৰ কি গতি আনি মাথে লৈলা বান্ধি ৰাম ৰাম কৃষ্ণই মোক এৰি থৈ গ'ল কৃষ্ণ কলৈনো গ'ল দ্বাৰকাৰ কি গতি হ'ল মাটিতে বাগৰি উদ্ধৱে কান্দিছে দেহি ঐ কৃষ্ণই মোক এৰি থৈ গ'ল দেহি ঐ কৃষ্ণই মোক এৰি থৈ গ'ল ৰাম ৰাম কৃষ্ণ আপোনাসকলে জানে কৃষ্ণ গোসাঁই বৈকুণ্ঠলৈ গুচি গ'ল উদ্ধৱে চাৰিওফালে পৃথিৱীখন অন্ধকাৰ দেখিলে কিন্তু উদ্ধৱৰ পৰম সৌভাগ্য হ'ল শ্ৰীকৃষ্ণই পৰিধান কৰা খৰমযোৰ উদ্ধৱে লাভ কৰিলে ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত যেনেধৰণে ৰামচন্দ্ৰক খৰমযোৰকে বুকুত বান্ধি লৈ সিংহাসনত প্ৰতিষ্ঠা কৰি ভাতৃ ভৰতে ৰাজ্য শাসন কৰিছিল ঠিক তেনেধৰণে শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পাছত শ্ৰীকৃষ্ণক খৰমযোৰ উদ্ধৱে লাভ কৰিলে কৃষ্ণৰ ভৰিৰ খৰম দুখানি এই আনি মাথে লৈলা বান্ধি হা কৃষ্ণ বুলি কৰিয়া কন্দন চলি গইলা মহা মানি শ্ৰীকৃষ্ণৰ খৰমযোৰকে বুকুত বান্ধি লৈ হৃদয়ৰ আমঠু হিচাপে ভাবি লৈ মহাভক্ত উদ্ধৱ যমুনাৰ পাৰে পাৰে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে উদ্ধৱৰ উদ্দেশ্য নাইকিয়া হ'ল জীৱনটোত আৰু উদ্ধৱে নিত্য নৈমিত্তিক কৰ্ম এৰিলে এজন ভকতৰ যিবিলাক নিত্য নৈমিত্তিক ভক্তি কৰ্ম থাকে সমস্তখিনি ত্যাগ কৰিলে আপোনালোকে জানে উদ্ধৱে খাবলৈ এৰিলে নিত্য নৈমিত্তিক কৰ্ম এৰিলে শ্ৰীমদ ভাগৱতত কোৱা হৈছে নাই অন্নপান ভোকে যায় দিন হে ৰাম ৰাম এ সন্তাপে মুখ মলিন কৃষ্ণৰ চৰণ চিন্তিয়া উদ্ধৱ তহিতে কৰে কন্দন কৃষ্ণৰ চৰণ চিন্তা কৰি মহাভক্ত উদ্ধৱ অচলা অৱস্থা হৈ যমুনাৰ পাৰে পাৰে ঘূৰি ফুৰিলে আপোনালোকে জানে সেই সময়তে আৰু এজন মহাভক্ত আহি উপস্থিত হৈছে তেওঁ আনন্দত উত্ৰাউল হৈ আহিছে কাৰণ বহুদিন তীৰ্থ ভ্ৰমণ কৰি সেই স্থানত বিদুৰ আহি উপস্থিত হৈছে যমুনা নদীৰ পাৰত বিদুৰে আঁতৰৰ পৰা দেখিছে নিশ্চয় সেয়া পৰম বান্ধৱ উদ্ধৱে হ'ব লাগিব কাৰণ বিদুৰে
নাজানে কৃষ্ণ গোসাঁই যে বৈকুণ্ঠলৈ গুচি গ'ল, যদুবংশ যে ধ্বংস হ'ল, দ্বাৰকা নগৰ যে সাগৰত ডুব গ'ল, এইখিনি কথা বিদুৰে নাজানে। বিদুৰ পৰম আনন্দত তীৰ্থভ্ৰমণ সামৰি বিদুৰে ৰামকৃষ্ণৰ দৰ্শন পাব, বসুদেৱ দেৱকীৰ দৰ্শন পাব। এৰাম সেই সময়তে তীৰ্থত ভ্ৰমণতে বিদুৰ অকপাইলা লাগ এই উদ্ধৱ অকপাই পৰম বান্ধৱ পুছিলা কৃষ্ণ বাৰ তাক আঁতৰৰ পৰা দৌৰি আহিছে মহাভক্ত বিদুৰ আৰু উদ্ধৱক গবা মাৰি ধৰি সুধিছে, মৰমৰ বান্ধৱী তুমি উদ্ধৱ নহয়নে? তুমি ভালে আছানে? ৰামকৃষ্ণৰ ভালনে? বসুদেৱ দেৱকীৰ ভালনে? যিমানে কৃষ্ণৰ কথা উদ্ধৱক সুধিছে, আমাৰ অসমীয়াত এটা কথা আছে, এনেই মৰিছোঁ ঋষিৰ হাপত তাতে দিছা আকৌ ধানৰ ভাপত। কৃষ্ণ কথা উদ্ধৱে পাহৰিবলৈ বিচাৰিছে, কাৰণ কৃষ্ণৰ শোকত মৰ্মাহত হৈ উদ্ধৱ মাত্ৰ প্ৰাণটো লৈ জীয়াই আছে। কিন্তু যিমানে কৃষ্ণৰ কথা সুধিছে, তেওঁ হৃদয়ত থকা কৃষ্ণক হেৰুৱা বিৰহৰ বেদনাৰ জুইকুৰা যেন ডাও ডাও কৰি জ্বলিছে। তেতিয়া মহাভক্ত উদ্ধৱে বিদুৰক কৈছে, শুনা হে বিদুৰ হীৰা প্ৰাণৰে বান্ধৱ প্ৰভু আৰু ইয়াত নাই, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, সুকে প্ৰাণ ফুটি যায়, সুকে প্ৰাণ ফুটি যায়। শুনাগে বিদুৰ প্ৰাণৰে বান্ধৱ প্ৰভু আৰু ইয়াত নাই, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, সুকে প্ৰাণ ফুটি যায়, সুকে প্ৰাণ ফুটি যায়। কৃষ্ণৰ চৰণ কৃষ্ণৰ বিয়োগ শুনিয়া উদ্ধৱ সুকে মৰ্মাহত হৈলা, হা কৃষ্ণ বুলি উদ্ধৱক ধৰি, হা কৃষ্ণ বুলি উদ্ধৱক ধৰি, কন্দন কৰিতে লৈলা, কন্দন কৰিতে লৈলা। শুনাগে বিদুৰ প্ৰাণৰে বান্ধৱ প্ৰভু আৰু ইয়াত নাই, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, সুকে প্ৰাণ ফুটি যায়, সুকে প্ৰাণ ফুটি যায়। অ হৰি ৰাম হৰি হৰি ৰাম নাৰায়ণ। এ নাম যমুনা বৈ আছে হৃদয়ৰ মাজে, নাম যমুনা বৈ আছে কদমৰ, বৈ আছে কদমৰ তলে, এ নাম যমুনা বৈ আছে কদমৰ তলে, নাম যমুনা বৈ আছে কদমৰ, বৈ আছে কদমৰ তলে, বৈ আছে হৃদয়ৰ, বৈ আছে হৃদয়ৰ মাজে, বৈ আছে হৃদয়ৰ, বৈ আছে হৃদয়ৰ